দৰং ওদালগুৰিত BPFৰ মানুহবিলাকে পদুম ফুলত ভোট দিছে। তাত সবেই জানে আগতো 3বাৰমান জিকা নাই, এইবাৰতো জিকাৰ কোনো চান্সে নাই। গতিকে আপোনালোকে পিছত মেচিনটো খুলিলে দেখা পাব, নহ'লে ইয়াত যিখিনি আমাৰ সাংবাদিক দাদা ভাইসকল আছে মোৰ লগত যোগাযোগ কৰিব, আপোনালোকক সেই সময়ত দেখাই দিম মই যে BPFৰ অধিক মানুহে এই নিৰ্বাচনত পদুম ফুলত ভোট দিছে দৰং ওদালগুৰিত। 4 লাখ হ'ব পাৰে দৰং ওদালগুৰিত, আৰু কোকৰাঝাৰত 3 লাখ হৈ যাব। নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে শেষ হৈ আহিছে, আৰু এতিয়া আমাৰ কিছুমান সভা মই বিশেষ ঠাইবিলাকত এটেণ্ড হৈ আছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ যোৱাকালিও 2টা ডাঙৰ সভা ইয়াত এটেণ্ড কৰিছে, অহাকালিও আমাৰ আছে। বিটিআৰ অঞ্চলত এইকেইদিন নিৰ্বাচনী প্ৰচাৰ চলাই যিটো দেখিলোঁ, সকলো জাতি জনগোষ্ঠী সকলো ধৰ্মৰ লোক সঁহাৰি আছে আৰু সকলোৰে সমৰ্থন আছে। গতিকে এইবাৰ UPPLৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়া বিপুল ভোটত জয় হ'ব, এইটো নিশ্চিত। কাৰণ জয়ন্ত বসুমতাৰী ডাঙৰীয়াই অকল UPPL BJP SGPৰ প্ৰাৰ্থী নহয়, এইকেইদিনত যিটো ডেভেলপমেণ্ট হৈছে, প্ৰায় 65টা সংগঠন, ছাত্ৰ সংগঠন, জাতীয় সংগঠন, সামাজিক সংগঠন চবেই মিলি পেলাই আমাৰ প্ৰাৰ্থীক সমৰ্থন দিছে। আৰু যোৱা 17টা বছৰ BPFৰ যি সময় আছিলে, এই সময়খিনি বিটিআৰ অঞ্চলৰ ৰাইজৰ কাৰণে বহুত এটা দুখৰ এটা সময় আছিলে, য'ত উন্নয়ন বুলি একো হোৱা নাই। দুৰ্নীতি, ভ্ৰষ্টাচাৰ, হিংসা, ভয়, দমন নীতিৰে তেখেতসকলে চৰকাৰ চলাইছিলে। আৰু এইটোকে বেয়া পাই পেলাই অনাবৰো মানুহবিলাকে নৱশৰণীয়া ডাঙৰীয়াক 2বাৰকৈ লোকসভাত ভোট দিছিলে। কিন্তু দেখিবলৈ পালে যি কথাবিলাক নৱশৰণীয়া ডাঙৰীয়াই কৈছিলে, এটাও কাম কৰিব নোৱাৰিলে। না শান্তি ঘূৰাই আনিব পৰাৰ কাৰণে তেখেতে কাম কৰিলে, না ভূমিৰ পাট্টা তেখেতে দিব পাৰিলে, না নিৰাপত্তা ৰাইজক দিব পাৰিলে, না সমন্বয় কিবা এটা কাম কৰিব পাৰিলে। এই কথাবিলাক প্ৰমাণ হোৱাৰ পিছত বিটিআৰ অঞ্চলৰ 35 লাখ জনসাধাৰণে দৰং ওদালগুৰি সমষ্টিত BJPৰ প্ৰাৰ্থী দিলীপ শইকীয়া ডাঙৰীয়াক ভোট দিছে, আৰু কোকৰাঝাৰ লোকসভা সমষ্টিত UPPLৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক ভোট দিবলৈ সকলো মানসিকভাৱে সাজু হৈছে। চাওক, হাগ্ৰামা মহিলাৰ কথাটো এতিয়া বহুত কয় মানুহবিলাকে। হাগ্ৰামা মহিলাৰী যাদু লাঠিডাল ভাঙি গ'ল, নাঙলো ভাঙি গ'ল, যাদু লাঠিডালো ভাঙি গ'ল। এতিয়া হাগ্ৰামা মহিলাৰীৰ একো ইয়াত ৰোল নাই। আপুনি চাওক, কোনটো সমষ্টিত তেখেতৰ মানুহ আছে, মানুহটো নাই। জয় মুছাহাৰী জইন হ'ল, চন্দন ব্ৰহ্মৰ নিচিনা মানুহ জইন হ'ল, আৰু আধা BJPত গ'ল, আধা আমাৰ তাত আহিল। গতিকে আৰু ক'ত আছে মানুহ? আজি আমি শক্তিশালী হৈছোঁ, BJPয়ে শক্তিশালী হৈছে, কাৰণটো হ'ল তেখেতৰ মানুহবিলাক চব গুচি গৈছে। তো এনেকুৱা সময়ত আৰু হাগ্ৰামা মহিলাৰে কিবা এটা কথা ক'ব, এইটো কোনোদিন নহ'ব। কাৰণ 17 বছৰ ৰাইজক যিখিনি ঠগালে, এই নিৰ্বাচনত কৈছিলে যে UPPL BJP চৰকাৰ আহিলে মাইনৰিটিবিলাকক খেদি পঠাব, ঘৰ জ্বলাব, আদিবাসীসকলক মানে অধিকাৰ নিদিব, এই বিভিন্ন কথাবিলাক, অসমীয়াসকলক কিবা নিদিব, এই কথাবিলাক কৈছিলে। আজি কিন্তু এইবিলাক মিছা বুলি প্ৰমাণ হোৱাৰ পিছত সকলো ৰাইজে সংগঠিত হৈছে যে আমাক নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এটা মৰম লাগে, আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 3য়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হ'বলৈ গৈ আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মৰম লাগে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ অঞ্চলক বহুত মৰম কৰে, আৰু বিটিআৰ অঞ্চলৰ শান্তি সম্প্ৰীতি নিৰাপত্তা উন্নয়নৰ স্বাৰ্থটো আগত ৰাখি এইবাৰ চবে UPPLকে ভোট দিব। দৰং ওদালগুৰিত BPFৰ মানুহবিলাকে পদুম ফুলত ভোট দিছে। তাত সবেই জানে আগতো 3বাৰমান জিকা নাই, এইবাৰতো জিকাৰ কোনো চান্সে নাই। গতিকে আপোনালোকে পিছত মেচিনটো খুলিলে দেখা পাব, নহ'লে ইয়াত যিখিনি আমাৰ সাংবাদিক দাদা ভাইসকল আছে মোৰ লগত যোগাযোগ কৰিব, আপোনালোকক সেই সময়ত দেখাই দিম মই যে BPFৰ অধিক মানুহে এই নিৰ্বাচনত পদুম ফুলত ভোট দিছে দৰং ওদালগুৰিত। 4 লাখ হ'ব পাৰে দৰং ওদালগুৰিত, আৰু কোকৰাঝাৰত 3 লাখ হৈ যাব। কোনো প্ৰতিদ্বন্দ্বিতা নাই, তলৰ কাৰণে প্ৰতিদ্বন্দ্বিতা হ'ব, ওপৰৰ কাৰণে প্ৰতিদ্বন্দ্বিতা নাই। জয়ন্ত বসুমতাৰী বহুত আগত গৈ আছে। আছিলে এটা সময়ত, আছিলে যেতিয়া 17 বছৰ শাসন কৰি আছিলে, ৰাইজে মৰম দিছিলে, বিশ্বাসত লৈছিলে, চেম্পিয়ন আছিলে। যেতিয়া চেম্পিয়নে ৰাইজক ঠগালে, এতিয়াতো আৰু চেম্পিয়ন হৈ থকা নাই। আমাৰ কিমান ৱৰ্ল্ড কাপ চেম্পিয়ন, মানে কিমান চেম্পিয়নবিলাক জিৰ' হৈ গ'ল এতিয়া। তো এতিয়া তেখেতে চেম্পিয়ন হয়তো আছিলে আগতে, চেম্পিয়ন থকা সময়ত ৰাইজক মৰম দিব লাগিছিলে, সন্মান কৰিব লাগিছিলে, বিশ্বাসত ল'ব লাগিছিলে, একো কৰিব নোৱাৰিলে, সেইকাৰণে চেম্পিয়ন জিৰ' হৈ গ'ল।
উচ্ছেদ চলাব বুলি তেওঁ কথা আছে। এইটোতো কথা মই কৈ আছোঁ যে 17 বছৰত তেখেতসকলে শাসন কৰি মাটি বাৰীৰ অধিকাৰ দিব নোৱাৰিলে, মাত্ৰ 15,000ক দিলে। আমি এতিয়া 1,14,000 পৰিয়ালক মাটিৰ পাট্টা দিছোঁ। কিমান? 1,14,000। BPFৰ সময়ত কিমান? 17 বছৰত 15,000। আমাৰ 3টা বছৰত 1,14,000। তেখেতে সিটোকে কৈ ভোট লৈছিলে, উচ্ছেদ কৰিব, ঘৰ জ্বলিব। এটা উদাহৰণ দিয়কচোন আপোনালোকে। থেংক ইউ।